শ্ৰী বনশ্ৰী কলিতা মই ব্ৰিলিয়ান একাডেমি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল মঙলদৈৰ পৰা পাছ আউট হৈছোঁ হায়াৰ ছেকেণ্ডেৰী 72.8% পাবলৈ সক্ষম হৈছোঁ আৰু মোৰ এই যাত্ৰাটোত মোৰ মা দেউতা লগতে মোৰ শিক্ষক শিক্ষয়িত্ৰীসকল শ্ৰদ্ধাৰ আৰু মোৰ বন্ধু বান্ধৱীসকলে মোক বহুতখিনি সহায় কৰিছে আৰু এই হায়াৰ ছেকেণ্ডেৰী এই 2 বছৰেদি মই মোৰ মা দেউতাৰ পৰা বহুতখিনি সহায় সহযোগিতা পাইছোঁ হয়তো মা দেউতা আজি মোৰ লগত নোহোৱা হ'লে মই হয়তো ইমানখিনি কৰিব নোৱাৰিলোহেঁতেন আৰু আজি অল বড়োলেণ্ড স্মল ট্ৰি গ্ৰ'ৱাৰ্ছ এছ'চিয়েশ্যনৰ পৰা যিখিনি মৰম আৰু আশীৰ্বাদ দিছে মই তাৰ বাবে চিৰকৃতজ্ঞ হৈ ৰ'ম এনেকুৱা এটা অনুষ্ঠান পোৱাটো আমাৰ বাবেও ভাগ্য আমাৰ বাবে এটা সৌভাগ্যৰ কথা আৰু মই ভাবোঁ যে এই এছ'চিয়েশ্যনটোৱে তাৰমানে আগলৈকেও আৰু এনেদৰেই আমাৰ দৰে ছাত্ৰ ছাত্ৰীসকলক আমাৰ দৰে ঘৰৰ পৰা দুখীয়া ঘৰৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলক এনেদৰে সহায় সহযোগিতা আগবঢ়াই যাওক এনেদৰে আশীৰ্বাদ মৰম দি যাওক মই তাৰে কামনা কৰিছোঁ ইমান ইয়াতকৈ ডাঙৰ কথা মোৰ আজি এখন মঞ্চতে মই দ্বিতীয়বাৰৰ বাবে এনেদৰে সম্বৰ্ধনা পাবলৈ সক্ষম হৈছোঁ ইয়াতকৈ 2 বছৰ আগতে মই এখন মঞ্চতে মেট্ৰিকৰ সম্বৰ্ধনা পাই গৈছিলোঁ আৰু তেতিয়াও সেই ইমানখিনি মৰমৰ আশীৰ্বাদ পাইছিলোঁ আৰু ভবাও নাছিলোঁ যে দ্বিতীয়বাৰৰ বাবে আকৌ একেখন মঞ্চতে ইমানখিনি মৰম পাম তাৰ বাবে সকলো কৰ্মকৰ্তালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অল বড়োলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা ডিমাকুচি জোনে আমি নতুন সমিতিখনে দায়িত্ব লোৱাৰ পিছৰে পৰা একাদিক্ৰমে আজি 3য় বছৰ আমি মেট্ৰিক পৰীক্ষাত আৰু হায়াৰ ছেকেণ্ডেৰীত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ল'ৰা ছোৱালীখিনিক সম্বৰ্ধনা জনাই আহিছোঁ আৰু কিছু পৰিমাণে হ'লেও আমি একেবাৰে কমকৈ হ'লেও আমি আৰ্থিক সাহায্য দিছোঁ আৰু এখন প্ৰশংসা পত্ৰ তেখেতসকলক দিছোঁ যাতে সেইখিনিৰে তেখেতসকলে উৎসাহ পায় আৰু তেখেতসকলৰ পিছৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে সকলোৰে তেখেতসকলেও যাতে উৎসাহিত হৈ তেখেতসকলে পঢ়া শুনাত আগভাগ লয় বা পঢ়া শুনাত মনোযোগ দিয়ে সেইকাৰণে এই ব্যৱস্থাটো আমি ক্ষুদ্ৰ চাহ খেতিয়কসকলে কৰিছোঁ অনাগত দিনবিলাকতো আমি অল বড়োলেণ্ড স্মল ট্ৰি গ্ৰ'ৱাৰ্ছ এছ'চিয়েশ্যন ডিমাকুচি জোনে এই প্ৰচেষ্টাটো অব্যাহত ৰাখিম আৰু সকলো ধৰণৰ ল'ৰা ছোৱালীখিনিক আমি কেনেকৈ পাৰোঁ অকণমান আৰ্থিক সাহায্য দি তেখেতসকলক সম্বৰ্ধনা এটা জনাই যাতে উৎসাহ দিব পাৰোঁ সেইখিনি আমি চেষ্টা সদায় অব্যাহত ৰাখিম আৰু বিশেষ মোৰ ক'ব লগা নাই আজি ইয়াতে সকলোখিনি যিমানকেইজনক আমি মাতিছোঁ প্ৰত্যেকে আহিছে আমন্ত্ৰিত অতিথিখিনিও গোটেইখিনি আহিছে তেখেতসকলেও বক্তব্য ৰাখিছে বৰ সুন্দৰ কথা কৈছে আৰু অনাগত দিনবিলাকতো আমি এনেকৈ সকলোৰে সহায় সহযোগ বিচাৰিছোঁ অল বড়োলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা ডিমাকুচি জোন আমি সদায় আমাৰ ল'ৰা ছোৱালীখিনিক আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ ল'ৰা ছোৱালীখিনি লগতে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীখিনি যাতে পঢ়াৰ ক্ষেত্ৰত আগুৱাই যাব পাৰে তাৰ বাবেহে এই ব্যৱস্থাটো কৰি আমি তেখেতসকলক সম্বৰ্ধনা জনাইছোঁ যাতে তেখেতসকল উৎসাহিত হয় তেখেতসকলক দেখা পায় আৰু 100জন ছাত্ৰ ছাত্ৰী উৎসাহিত হয় পঢ়াত মনোযোগ দিয়ে অন্য কথাবিলাকত তেখেতসকলে যাতে মনোযোগটো আঁতৰাই দিব পাৰে সেইকাৰণে এই ব্যৱস্থাটো আমি কৰিছোঁ আজি 3 বছৰ হ'ল আৰু অনাগত দিনবিলাকতো আমি ক্ষুদ্ৰ চাহ খেতিয়ক ডিমাকুচি জোনে কৰি যাম গতিকে সকলোৰে আমি সহায় সহযোগ বিচাৰিছোঁ আৰু সকলোৰে সহায় সহযোগত আজি আমাৰ এই অনুষ্ঠানটো সফল হ'ল বুলি মই ভাবিছোঁ 58 জনক আমি হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক আমি আৰু হায়াৰ ছেকেণ্ডেৰী 58 ষ্টুডেণ্টক আমি আজি ইয়াতে সম্বৰ্ধনা জনাইছোঁ গতিকে বাঢ়ি গৈ আছে প্ৰথম বছৰ আমাৰ কম আছিল দ্বিতীয় বছৰ কম আছিল এইবাৰ আমাৰ প্ৰায় 60 ঘৰ পাইছে আমি 2টা বছৰত আমি প্ৰথম বছৰ 40-45জন মানক দিছিলোঁ দ্বিতীয় বছৰো আমি দ্বিতীয় বছৰ 50জন মানক দিলোঁ এইবাৰ 58জন হ'ল 60জনে আৰু 2জন কম এনে আগবাঢ়ি গৈ আছে তাৰমানে উত্তীৰ্ণৰ হাৰটো বাঢ়ি গৈছে প্ৰথম বিভাগত সেইকাৰণে আমিও তেখেতসকলক ফেলিচিটেশ্যনটো কৰিবৰ কাৰণে সুযোগ পাইছোঁ গতিকে বিশেষ ক'ব লগা নাই সকলোৰে সহায় সহযোগত আজিৰ কাৰ্যসূচীটো আমাৰ সফল হ'ল বুলি ভাবিলোঁ এইখিনিয়ে ক'বলগীয়া ধন্যবাদ अल बड'लेण्ड स्मल टि ग्र'वार्स एस'सिएशन डिमाकुसि जन हिसाबै जोङो HSLC आरो हायार सेकेन्डारि एग्जामाव जाय फरायसा फरायसुलिफोरा फार्स्ट डिभिजन लानानै पास खालामनो हाबाय बिथांमोनखौ जोङो देग्लाय बरायदों आरो बे बरायनाय हाबाफारिया जोंनि डिमाकुसि जन अल बड'लेण्ड स्मल टि ग्र'वार्स एस'सिएशन हिसाबै देग्लायल' नङा जोङो थांनाय बोसोरनै सिगांनिफ्रायनो जोङो बरायबोगासिनो देग्लाय 3 बोसोर जाबाय जोङो डिमाकुसि जन अल बड'लेण्ड स्मल टि ग्र'वार्स एस'सिएशन हिसाबै जोंनि ओनसोलनि जननि सिङाव थानाय फरायसा फरायसुलि जायफोरा माने फार्स्ट डिभिजन पास खालामबाय बिथांमोनखौ जोङो
माने बोसोरथाम सिगांनिफ्रायनो जोङो बरायदों आरो बेबायदिनो जोङो बरायलांबाय थागोन जाय फरायसा फरायसुलिफ्रा फार्स्ट डिभिजन पास खालामनो हादों जोंनि बरायनायनि थांखिया जाहाथे डिमाकुसि जन अल बड'लेण्ड स्मल टी ग्र'वार्स एस'सिएशननिफ्रायबो जोंनिफ्राय बरायनायखौ मोननानै एसेबाबो उत्साह जाहाथे बिथांमोना मोनो एसेबाबो मटिभेट जाहाथे बिथांमोना मोनो आरो भबिष्यत बिथांमोना मोजां माने लामायाव आगान सुरनो हायो बिथांमोना साफा माने रिसर्स पार्सन जाहाथे बिथांमोना जायो आरो बेखौ जोङो फाउन्डेसन हिसाबै जोङो बिथा हिसाबै जोङो खामानि मावनो जोङो सेस्था खालामबाय थादों आरो बेजों लोगोसे जोङो अल बड'लेण्ड स्मल टी ग्र'वार्स एस'सिएशन डिमाकुसि ज'नआ अकल बरायनायल' नङा जों बेजों लोगोसे एसे फाइनान्सियेल एसिस्टेन्स जोङो फरायसा फरायसुलि बिथांमोननो जोङो होयो फाइनान्सियेल एसिस्टेन्स होनना बुङोब्ला एसे थाखा फैसा जोङो जोंनिफ्राय एस'सिएशननिफ्राय जोङो होनाय जायो जाहोना जाबाय थाखा फैसा होनायनि जाहोना जाबाय जोंनि ओनसोलाव किसु सेक्सन फेमिलिस दोङो किसु सेक्सन माने परियाल दोङो जायनि फरायसा फरायसुलिफोरा माने मेट्रिकखौ बा हायार सेकेन्डारिखौ फार्स्ट डिभिजन पास खालामनो हायो खिन्थु खालामनानैबो माने बिथांमोना माखासे दिखाव माने फाइनान्सियेलि विक जानायनि थाखाय फाइनान्सियेलि एसे माने थाखा फैसा अभाब जानायनि थाखाय माखासे खामानिफ्राव सुंस' होनो हाया गावनि फरायसा फरायसुलिफोरनि माने बिजाब बायनायनि बाथ्राखौनो बुं बा एडमिसननि बेलायावनो बुं बा इउनिफर्मफोरनि बेलायावनो बुं थ' बेफोर माने जि अभाब बिथांमोननियाव थायो बेखौ जाहाथे जोंनिफ्राय एसेबाबो होनानै बे अभाबखौ जाहाथे जोङो सुंस'होनो हायो बिनि थाखाय जोङो डिमाकुसि जन अल बड'लेण्ड स्मल टी ग्र'वार्स एस'सिएशन हिसाबै एसे माने फाइनान्सियेल एसिस्टेन्स होनाय जायो जों देग्लाय HSLC-निफ्राय 18 जन 18 जन जोङो बरायदों आरो हायार सेकेन्डारिनिफ्राय जोङो गासै 40 जन जोङो बरायदों गासै 58 जन जों स्टुडेन्टसफोर बरायदों देग्लाय जों लोगोसे जोङो आर'नाइ फालि जोङो गार्जेननोबो होदों आरो स्टुडेन्टसनोबो जों बेजों लोगोसे साइटेसन जोङो होदों बयनोबो जाय दिनै बरायजाबाय आङो एसे आगोलाव बुंखाबाय जोङो बोसोरथाम जाबाय होननानै डिमाकुसि जन अल बड'लेण्ड स्मल टी ग्र'वार्स एस'सिएशन हिसाबै जों बरायनाया बोसोरथाम जाबाय फार्स्टआव जोङो अकल HSLC मेट्रिकआव फार्स्ट डिभिजन पास जानाय स्टुडेन्टसफोरखौल' जोङो बरायोमोन थांनाय बोसोरावबो जोङो बेबायदिनो मेट्रिकखौल' जोङो बरायदों देग्लाय बोसोराव जोङो ओरैबायदि सिस्टेमाव जोङो बरायदों जे फार्स्ट बोसोराव जाय माने मेट्रिक पास जानाय स्टुडेन्टसफोरखौ जोङो बरायबाय बिथांमोना देग्लाय हायार सेकेन्डारि जिहेतु होदों बिथांमोना बेसेबां माने साक्सेसफुल जादों बिथांमोना बेसेबां माने जोंनि बरायनायखौ मटिभेसन लानानै बेसेबां माने देग्लाय मोजां पास खालामनो हादों बेखौ नायनो थाखाय जोङो देग्लाय हायार सेकेन्डारिखौबो जोङो लानानै बरायदों आरो उननि समफ्रावबो जोङो बेबायदिनो बरायलांबाय थागोन दोङो जायफ्रा माने फाइनान्सियेलि एसे माने उसुबिदा जायो एडमिसनखौ न' डाउट माने फार्स्ट डिभिजन पास खालामनाय लोगो लोगो माखासे प्राइभेट कलेजफोरा फैनानै एडमिसनखौ फ्रि होननानै बुङो खिन्थु अकल एडमिसनखौ फ्रि माने खालामना होयोबा जाया बेयाव माने माखासे खरसाफोरबो थायो गथ'नि पकेट खरसा बिथिं इउनिफर्मनि खरसा बिथिं बिजाब बायनायनि खरसा थ' बे बेलायाव जोङो मा खालामदों बेखौ सिन्था खालामनानै अकल एडमिसनखौ फ्रि होयोबा जाया थ' बिनिखायनो जोङो माखासे दिखाव जाहाथे जोंनि एसे फैसा होनाया सुंसुद होनानै जोङो एसे फैसा होनायबो जादों